Hauragat SDO Civil Sahem Puthot Jedut Nangjipu Ustuka Hauragat Arwa Tumpen Pini MLA Dorsing Ronghangaphan Pin Puralo Kapajurda Kedamtang Surihinira Great Rokaningkan Congress Ben Sarkar Katari Bomahot Kilong Tang Hauragat SDO Civil Sahem Nikan Hini Bakta Soselo Kang Haptu Lasilabang so SDO Civil Sahem Puthot ing Puthusi Hauragat Subdivision Angkang Kedoam Asai Sitame Klempo Nangji Lapen BJP Parivaltana Sarkar Hotsi Kedotang Asa Hemta Kang Haptu Puke Therak Meme Alampasi Usuka Hauragat Arwa Tumpen Ninje আজি হাওড়াঘাট সিভিল এছডিঅ'ৰ হৰকান্তৰ ওপৰত আজি হাওড়াঘাট ৰিজনেল হৈ আজি হাওড়াঘাটৰ MLA দৰসিং ৰংহাং ডাঙৰীয়াক আজি গুৰুত্বপূৰ্ণ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় আমাৰ দাবীসমূহ তিনিটা দাবী থাকে আৰু আমি ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰখনে সবকা সাথ পৰিৱৰ্তন বুলি চৰকাৰ বুলি তেওঁলোকে কয় কিন্তু আজিলৈকে হাওড়াঘাট সিভিল এছডিঅ' 2016 চনৰ পৰা কিন্তু আজিলৈকে হাওড়াঘাট সিভিল এছডিঅ' কোনো ডেভেলপমেণ্ট আমি দেখিবলৈ পোৱা নাই সেয়েহে আজি তিনিটা মূল দাবী লৈ আজি MLA ডাঙৰীয়াক গুৰুত্বপূৰ্ণ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় হাওড়াঘাট সাব ডিভিজনতো অতি সোনকালে যিটো ফাংচনিক যোনবিলাক কাম কাজ যেনেধৰণত হ'ব লাগে ইমিডিয়েটলি হ'ব লাগে আৰু চিভিল এছডিঅ' হিচাপে অতি সোনকালে ইয়াত নিযুক্তি কৰিব লাগে আৰু মূল তেনেকুৱা ধৰণৰ আমাৰ বিভিন্ন ধৰণৰ সমস্যা লৈ আজি এখন গুৰুত্বপূৰ্ণ এখন মেমোৰাণ্ডাম প্ৰদান কৰোঁ আৰু আমি ক'ব বিচাৰোঁ তেওঁলোকে সবকা সাথ কোৱা চৰকাৰখনে পৰিৱৰ্তন চৰকাৰখনে তেওঁলোকে পৰিৱৰ্তন কৰিব লাগে তেওঁলোকে ইপেনে ঢোল ঢাল দি তেওঁলোকে তেতুফালিত পৰিৱৰ্তন বুলি কয় কিন্তু এতিয়ালৈকে বৃহত্তৰ হাওড়াঘাটৰ ৰাইজে সকলো জনজাতি ভাষা ভাষী লোকে যোনটো সাব ডিভিজন যোনটো কংগ্ৰেছৰ আমূলত যোনটো ঘোষণা কৰিছিল এতিয়ালৈকে কোনো ডেভেলপমেণ্ট আমি বিজেপি চৰকাৰ দিনত আমি দেখিবলৈ পোৱা নাই সেয়েহে এইটোৰ ওপৰত অতি সোনকালে গুৰুত্ব সহকাৰে ল'ব লাগে আৰু MLA ডাঙৰীয়া আমাক কয় যে অতি সোনকালে এইটোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ আমাক 7-10 দিনৰ ভিতৰত টাইম দিছে এইটোৰ ওপৰত অতি সোনকালে এইটো গুৰুত্ব সহকাৰে লৈ কৰি অনাগত দিনত এইটোৰ ওপৰত মানে ফাংচনিক যোনটো কাম কাজ এইটো হ'ব লাগে বুলি তেওঁ আমাক আস্থা দিছে আৰু যদি নহয় তেতিয়াহ'লে আমি অতি সোনকালে এইটোৰ ওপৰত আমি গণতান্ত্ৰিক আন্দোলন কৰিম আৰু গণতান্ত্ৰিক আন্দোলন কৰাৰ ক্ষেত্ৰত যদি আমাক যদি ইয়াৰ ওপৰত যদি কোনোবাই যদি মানে কিবা ধৰণত যদি তেওঁলোকে ভাবিছে তেতিয়াহ'লে এইটোৰ ওপৰত দূৰত্ব ৰাখি আৰু অতি সোনকালে এইটোৰ ওপৰত গণতান্ত্ৰিক আন্দোলনৰ পৰা তেওঁলোকক আমি হুমকাৰ দিছোঁ